নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল এয়া চাওক আজিকালি ল'ৰা ছোৱালীৰ লগত মাক দেউতাকহঁতে কিমান খাটিব লাগে 25 ডিচেম্বৰ আহি আছে খ্ৰীষ্টমাছ ডে'ৰ কাৰণে স্কুলত প্ৰজেক্ট বিচাৰিছে কিমান প্ৰস্তুতি চলাবলগীয়া হৈছে চাওক ৰাতি দিন শান্তি নাই এয়া সেইকাৰণে অৱশ্যে ল'ৰা ছোৱালীবিলাকো আজিকালি বহুত এডভান্স আগতে খ্ৰীষ্টমাছ ডে কি আমি বুজিয়ে পোৱা নাছিলোঁ কিন্তু আজিকালি স্কুলবিলাকত এনেধৰণৰ কিছুমান প্ৰগ্ৰেম হৈ থাকে কাৰণে সকলো ছাত্ৰ ছাত্ৰীয়ে গম পায় চাওকচোন খ্ৰীষ্টমাছ ডে'ৰ কাৰণে এয়া প্ৰস্তুতি চলাই আছে মাকহঁত খুৰীয়েকহঁত দাদাকহঁত গতিকে এয়া বনাই আছে খ্ৰীষ্টমাছ ডে এতিয়া কি ওলাব নাজানো আৰু এয়া খ্ৰীষ্টমাছ ডে এই নাৰায়ণত পঢ়ে নাৰায়ণৰ কাৰণে এইটো প্ৰজেক্ট বনাই আছে প্ৰজেক্টটো হ'ব আৰু লগতে কিবা প্ৰগ্ৰেম এটা কৰিব ন খ্ৰীষ্টমাছ ডে'ৰ কাৰণে কি প্ৰগ্ৰেম কৰিবলৈ দিছে অঁ ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন সেয়া কৰিব এতিয়া প্ৰত্যেক স্কুলতে এনেকুৱা ধৰণৰ হয় বাৰু গতিকে অকণমান দেখুৱালোঁ আৰু ভালেই হৈছে মাক দেউতাকবিলাকো ব্যস্ত হৈছে আৰু সিহঁতেও অলপ বুজি পোৱা হৈছে আগতে আমি বুজিয়ে পোৱা নাছিলোঁ গতিকে এইখিনিকে দেখুৱালোঁ কিমান ৰাতি হয়গৈ আজি ঠিক নাই আৰু গতিকে 25 ডিচেম্বৰ যীশু খ্ৰীষ্টৰ জন্মদিনটোৰ উপলক্ষে এই সুযোগতে সকলোকে শুভেচ্ছা প্ৰদান কৰিছোঁ ধন্যবাদ শুভৰাত্ৰি